এজন ব্যক্তি আৰু এটা বিয়া আৰু 10 টকা উপহাৰ 10 টকা। মই আজি এই বিষয়টোৰ লগতে আলোচনা কৰিম। আপুনি ভালকৈ শুনিব, আপোনালোকেও ভালকৈ শুনিব, কাৰণ এই বিষয়টো সহজ বিষয় নহয়, খুব হৃদয় চুই যোৱা বিষয়। ভালকৈ শুনিব। যিহেতু এটা বিয়া, এজন ব্যক্তি আৰু 10 টকাৰ উপহাৰ। সকলোতকৈ মই প্ৰথমতে ধন্যবাদ দিম যিজন ব্যক্তিয়ে ভিডিঅ'টো শ্বুট কৰিছিলে, শ্বুট কৰি তেওঁ সামাজিক মাধ্যমত দিলে, ভিডিঅ'টো চৰ্চাত আহিল। সেই মানুহজনক মই ধন্যবাদ দিম প্ৰথমতে। তাৰপিছত মই এটা কথা ক'ম আপোনালোকক যে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ বীৰজনৰ নাম হৈছে দানবীৰ, যিজনে দান দিয়ে বিনা স্বাৰ্থ সহকাৰে। তেওঁৰ কোনো বিনিময় নাথাকে, মন মানে একদম অন্তৰ খুলি তেওঁ যাতে দান দিয়ে, সেইজন হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বীৰ। তাতকৈ ডাঙৰ বীৰ পৃথিৱীত হ'বই নোৱাৰে। সেইবাবে মই এই বিয়াখনত এই ব্যক্তিজনৰ কথা মই আলোচনা কৰিম, যিজন ব্যক্তিৰ নাম মনোৰঞ্জন দাস। তেওঁক প্ৰথমতে মই ধন্যবাদ দিছোঁ। তেওঁ যদিও মোতকৈও চাগে অলপ তলতে হ'ব, সেইবাবে তেওঁক মই ধন্যবাদ দিছোঁ যে তেওঁ এজন ইমান ডাঙৰ বীৰ যে পৃথিৱীত হয়তো তেনেকুৱা বীৰ বহুত কমেই ওলাব। আছে সমাজত ভাল মানুহ এতিয়াও আছে, আৰু এই মানুহজনক যিজনে ভিডিঅ'টো উঠাইছিলে তেওঁকতো মই ধন্যবাদ দিমেই, কাৰণ তেওঁৰ কাৰণে হয় আজি মনোৰঞ্জন দাসক চিনি পালে। এতিয়া কথাটো হ'ল যে সকলো মানুহে তেওঁৰ ওচৰত গ'ল, তেওঁৰ ভিডিঅ' ল'লে, তেওঁৰ সংবাদ মাধ্যমো গৈছিলে, লগতে তেওঁৰ পৰা আলোচনা বিলোচনা কৰিছিলে। কৰক, কোনো আপত্তি নাই। কিন্তু মই এটা কথা সকলোকে মই জনাম যে যিসকল ব্যক্তিয়ে তেওঁৰ ওচৰত গৈছিল, তেওঁৰ সাক্ষাৎকাৰ ল'লে, লগত তেওঁলোকে এটা কথা কৈছে যে চৰকাৰে তেওঁক অলপ সহায় সহযোগিতা কৰিব লাগে। মই এই কথাটোত মই একমত নহয়। মই তেওঁৰ বেলেগৰ ভিডিঅ'তে মই দেখিছোঁ, মনোৰঞ্জন দাস ডাঙৰীয়াৰ তেওঁৰ থাকিবৰ বাবে এটা ঘৰো নাই, মোৰো নাই, কিন্তু তেওঁৰো নাই। লগত তেওঁৰ লেট্ৰিন বাথৰুমো নাই। সেই ব্যৱস্থাবিলাকো তেওঁৰ বৰ্তমান ভালকৈ নাই। গতিকে মই চৰকাৰক অনুৰোধ এইভাৱে নজনাওঁ, কাৰণ চৰকাৰক অনুৰোধ জনোৱাৰ আগতে জনসাধাৰণে মনোৰঞ্জন দাস ডাঙৰীয়াৰ বাবে কি কৰিছে? মনোৰঞ্জন দাস ডাঙৰীয়াৰ যিটো তেওঁৰ মহান বীৰত্ব, তেওঁ সেইখিনি কৰিব লগাটো তেওঁ কৰিলে, কিন্তু আপোনালোকে কি কৰিলে? আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে যিমান গাঁৱৰ মানুহ আছে সকলোৱে একতা হয়। বিয়াখনত কমেওতো 200 মান মানুহ আহিছিলে। প্ৰত্যেক মানুহৰ পৰাই 100, 150, 200 টকাকৈ লৈ তেওঁৰ এটা ঘৰ সাজি দিয়ক, তেওঁৰ লেট্ৰিন বাথৰুম এটা বনাই দিয়ক। চৰকাৰৰ অপেক্ষা কৰিব নালাগে। আৰু মই আৰু এটা সহজ কথা কওঁ, অসমত বহুত ইউটিউবাৰ আছে, বহুত ফেচবুকাৰ আছে। বহুত ফেচবুকাৰ ইউটিউবাৰ যিহেতু আছে, তেওঁলোকে বহুত টকা ইনকাম কৰে, আৰু বহুত তেনেকুৱা ব্যক্তিও আছে যিজনে টকা, তেওঁলোকৰ অজস্ৰ সম্পদ আছে, তেওঁলোকে অজস্ৰ টকা ইনকাম আছে। তেওঁলোকৰ যিহেতু অলপ কিছু অংশ এজন কোনোবাই দায়িত্ব লয়, এটা তোলাতুলি কৰি, আমি যিটো তোলাতুলি বুলি কওঁ, তোলাতুলি কৰি পইচাটো তেওঁ মনোৰঞ্জন দাস ডাঙৰীয়াৰ এটা ভালকৈ ঘৰ এটা যাতে সাজি দিয়ে। ময়ো যিহেতু ভিডিঅ' বনাওঁ, ঠিক আছে, মই ইউটিউবাৰ নহয়, বৰ্তমান ইউটিউবত দি আছোঁ, ইউটিউবাৰ বুলি ক'লেও মোৰ আপত্তি নাই, কিন্তু মই ভিডিঅ'বিলাক দি থাকোঁ। কিন্তু মই যিখিনি পাৰোঁ, বেছি টকা সংগ্ৰহ কৰিব নালাগে তেওঁৰ কাৰণে, ঘৰ এটা, লেট্ৰিন এটা, বাথৰুম এটা, বহুত টকা সংগ্ৰহ কৰিব নালাগে। এজন ব্যক্তিৰ পৰা যদি 100 টকাও যদি আপোনালোকে তোলাতুলি কৰে, তেওঁৰ ঘৰটো হ'ব। গতিকে
মোক যদি আপোনালোকে যদি তেনেকৈ যদি কোনোবা মানুহে যদি কোনো মানে ফ্ৰড নকৰা কৰি কোনোবা এজন ব্যক্তিয়ে তেওঁলোকৰ সমাজৰ তেওঁলোকৰ এৰিয়াৰ কোনোবা লগ বন্ধু সকলোৱে মিলি তেওঁলোকে যদি এটা দায়িত্ব লয় তেওঁৰ ঘৰটো সাজি দিবৰ কাৰণে, তেতিয়াহ'লে ময়ো মোৰ ফালৰ পৰা কিছু এটা অংশ হ'লেও যি পাৰোঁ, ময়ো ইমান ডাঙৰ মানুহ নহয়, যিখিনি মই পাৰোঁ মই তেওঁক সহযোগিতা কৰিম। কিন্তু মোৰ সেই সহায়টোৰে তেওঁৰ কিন্তু একো নহ'ব। তেওঁ মাত্ৰ 1-2 কিলো বা 3 কিলো চাউলহে যাতে কিনিব পাৰিব, ময়ো ইমান ডাঙৰ মানুহ নহয়। গতিকে মই এই কথাটোৱে ক'ম, যিমান তেওঁলোকৰ গাঁৱৰ মানুহ আছে সকলোৱে তেওঁক যাতে ঘৰটো সাজি দিয়ে। কোনো ধৰণৰ চৰকাৰৰ অপেক্ষা কৰিব নালাগে। এইখিনিয়ে মই সেই মনোৰঞ্জন দাস ডাঙৰীয়াৰ বাবে মই সকলো ৰাইজক অনুৰোধ কৰিছোঁ। ধন্যবাদ।